হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ নতুনটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভাল লাগে চাই তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আমি এতিয়া ইফালে পাৰ্কলৈ ওলাইছোঁ। ইফালে আজি 15 আগষ্ট। অলপ ফুৰি আহোঁগৈ বুলি ওলালোঁ আৰু গোটেইকেইজনীয়ে লগৰকেইজনী। ইফালে দেখিছে নহয়, পতাকা লৈ পিনে পূৰা গৈ আছে চবেই। ইফালে ইয়াতো গোটেই পতাকা লগাই আছে। ইমান ভাল লাগে নহয় পতাকাবোৰ লগালে মানে। এইফালে আকৌ দোকানে চোকানে চবতে লগাই দিছে। ময়ো গৈ আছোঁ। এইফালে পোৱালিকেইটাও দেখিছে নহয়, এই পতাকা লৈ মানে উৰাই আছে। এইফালে আমি আকৌ গলিতেকে গৈছিলোঁ। ইমান অকণমানি, ভয়ে লাগি যায়গৈ। তথাপি গৈ আছোঁ আৰু। এইফালে আকৌ ওলালেহি টাউনৰ। এইফালে আকৌ মন্দিৰো পালোহি। মন্দিৰো পাৰ হৈছোঁ। তাহাঁতি ইমান জোৰছে গৈ আছে। এইফালে মোকো অকণমান দেখাই দিছোঁ আৰু। এইফালে আকৌ বন্ধ হ'ল নহয় পাৰ্কখন। পুৰা নামটো দেখাই দিছোঁ আৰু কি বুলি আছে। মনটোৱে ভাল লাগি গৈছিলে। পাৰ্কখনো বন্ধ হৈ থাকিলে, আহিলোঁ চাম বুলি, ফুৰিম বুলি আহিলোঁ, নাপালোঁৱেই। হ'লেও অলপমান বাহিৰ ফালে দেখি বাৰু এনেকৈ পাৰ্কখন ফুৰিবলৈ খাই দিলোঁ আৰু খাবলৈ পাই দাঁত ওলাই গৈছে আৰু। দেখিছে নাই কেনেকৈ পানী খাই আছে তাহাঁতি। দেখিছে নাই তাই পিছে তেলেকিকৈ মুখখন বান্দৰজৰ নিচিনা কৰিছে। এইফালে ময়ো অকণমান দেখাই দিলোঁ নিজকে। চবকে দেখাইছোঁ, মোকো দেখাই দেচোন বুলি কৈছিলোঁ। এইফালে গৈ আছোঁ, ৰিলচো অলপমান বনালোঁ। এতিয়া গৈ আছোঁ গোটেইজনীয়ে খাই মেলি মানে। আমাৰ তাই পিছে ধুনীয়া দেই, মৰম লগাজনী। ৰাস্তাটো বকে বকে হহুৱাই আহিছে। এইফালে আকৌ মই ৰিলচ এটা বনাই ল'লোঁ। ৰিলচ তেনেকৈ বনোৱা নহয় বাৰু, অলপ চলপহে বনাওঁ। এইফালে আকৌ আহি পাওঁতে আইচক্ৰীমৰ দোকানখন দেখিলোঁ নহয়, আকৌ বোলে আইচক্ৰীমেই খাই লওঁ। এনেকৈ আইচক্ৰীমো খাই ল'লোঁ। মই তাই ৰখিবই পৰা নাই। এইফালে আকৌ বেলুনো ওলাইছে নহয়, পোৱালীজনীয়ে পূৰা বেলুন ওলাই আছে। পূজা নিচিনা পূৰা বেলুন ওলাই আছে। ইমান ধুনীয়া ধুনীয়া মৰম লগা আকৌ। কাৰোবাক লাগিলে মানে ক'ব দেই।
এইফালে আমাৰ তাই পূৰা খাই আছে। দেখিছে নহয় তাইক, ই পিছে লাজুকীয়া হয়, ওলাব নিবিচাৰি। বহুত চেঁচা মেচা যদিও বহুত সাংঘাতিক ধেমালি কৰে, জমাই থাকে। খোৱাৰ পিছত লাহে লাহে গৈ আছোঁ ৰুমৰ ফালে। এইফালে মই, ইফালে লগৰজনী, তাইৰ নাম মধুস্মিতা হয় দেই, মধুস্মিতা দত্ত আৰু জাহ্নৱী। অৱশেষত আমি পাইছোঁহি লাহে লাহে এখন সৎসংগলৈ। এইফালে শ্মশান মন্দিৰ চব আছে। ফাইনেলি গাইজ পালোহি ৰুমৰ ওচৰত। দেখাই আছোঁ আপোনালোকক। ফাইনেলি গাইজ ৰুম পালোহি। এতিয়া ৰুমৰ ফালে গৈ আছোঁ আৰু গোটেইকেইজনীয়ে। তো ওপৰলৈ চাবলৈ সময় নাই, তললৈ চাই চাই খোজকাঢ়ি আছে। এইফালে দৰ্জাখনো খুলিলোঁ। আজিলৈ ইমানেই। যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।